নমস্কাৰ মই অৰ্চিতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আচলতে মোৰ মনটো অকমান ভাল লাগি আছে কাৰণ আজিৰ পৰা মই মোৰ ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু মোৰ যদি ইয়াত কিবা ভুল হৈ যায় তেন্তে আপোনালোকে নিজৰে বুলি ভাবি যাতে ক্ষমা কৰি দিয়ে, ভুলবোৰ শুধৰাই দিয়ে, কমেণ্ট কৰি ক'ব কিবা ভুল হ'লে মই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম। আৰু আজি তেনেকৈ মোৰ ব্লগটোত দেখুৱাবলগীয়া একো নাই, মই ঘৰতে আছোঁ, ক'তো ওলাই যোৱা নাই আৰু পৰিস্থিতি যিহেতু বেয়া ওলাই যাবও পৰা নাই, লকডাউন হৈ আছে, গতিকে ঘৰতে থাকি কি কৰোঁ আপোনালোকক আজি দেখাম। আৰু আজি মই মোৰ পৰিচয়টো দিছোঁ, মোৰ নামটো অৰ্চিতা শইকীয়া, মোৰ ঘৰ যোৰহাটত আৰু আজি মই আপোনালোকক মোৰ আইতাৰ লগত চিনাকি কৰাই দিম। আচলতে আজি আইতাই মইহে আছোঁ ঘৰত, পাপা মা নাই, খুৰা খুৰীও নাই, ভেকচিন ল'বলৈ গৈছে। ভেকচিন আচলতে লোৱা অলপ দেৰি হ'ল, মানে বুকিং কৰিব পৰা নাছিলে, আজি সেইকাৰণে গৈছে এতিয়া ভেকচিন ল'বলৈ। আৰু মই আৰু আইতাইহে ল'বলৈ আছোঁ, বাকী দাদাহে ল'লে, বাকী ভণ্টিও ল'লে, মাহঁতে আজি ল'ব গৈছে আৰু মই মোৰ কাৰণে নাপালোঁ, বুকিং কৰিব লাগিব আইতা আৰু মোৰ কাৰণে। আজি আইতা আৰু মই আছোঁ ঘৰত। ব'লক আজি মোৰ আইতাৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। এয়া আমাৰ আইতা দেখিছেনে, পেপাৰ চাই আছে আইতাই, এয়া পেপাৰ চাই আছে আইতাই। অ' আইতা কিবা এটা কৈ দিয়ক, মই ব্লগ কৰি আছোঁ। কি ক'ব, বিয়া নাম তাকে গাই দিয়ক, গাব পাৰিবনে? পাতিতে বহি লৈ ভণ্টিয়ে কান্দিছে, ওচৰত বহি লৈ দাদায়ে বুজাইছে, মৰমৰ ভণ্টি ঐ কান্দি নাথাকিবি, সপ্তাহত এদিনকৈ ঘৰলৈ আহিবি। দেউতাই মইনা পুহিছিল, অতি মৰম কৰিছিল, দেউতাই কান্দে ইনাই বিনাই, মইনা নাহে সজালৈ, মইনা চৰাই উৰি গ'ল অইন এখন ঘৰলৈ, অইন এখন ঘৰতে থাকিবাগৈ কেনেকৈ, মায়া দৰে বান্ধিব আহিব নোৱাৰাকৈ, উজনি ধুনীয়া নামনি লোক, অ' মোৰ দেউতা ৰাখি মোক, ৰাখিম কেনেকৈ অ' আই তোক, ৰাতি নুশুৱাওঁতে ছিগিব কোষ। আৰু এটা ক'ব। অ' ভণ্টি ভাল পাহৰিলা, জন্মভূমিখন ক'ত এৰিলা, ভাইটিকো দাদাকো এৰিলা, দেউতাকো তেজিলা, মাৰে হৃদয়ত জীয়া জুই জ্বলালা। আইতাই অকণমান পাহৰি গৈছে, একো নাই আইতা মনত পেলাই গাই থাকক। অ' মনজনে দেউতাৰ বিচনা পাৰিব কোনে, দেউতাৰ বিচনা যি হ'ব হ'ব, তেওঁ জানো ৰামচন্দ্ৰই এৰি থৈ যাব, তাঁতৰ দৰে প্ৰতি নাচনি জৰি, অ' মোৰ তাঁতৰ দৰে প্ৰতি নাচনি জৰি, মায়ে কান্দিছে সাৱটি ধৰি, নেকান্দা মা ঐ সাৱটি ধৰি, সদায় মই নুশুৱাওঁ বাঢ়ি বন কৰি, একেখন মজিয়াত খাইছিলোঁ ভাত, মায়ে পাইছিলে বহুতৰ জাল, নেপাবা মা ঐ বহুতৰ জাল, খাইনো ঢুকুৱাওঁ ভঁৰালৰ ভাত, এদিন মই আহি যাম আলহীৰ দৰে, এষাৰ মাত লগাই যাম প্ৰতীক বাজে।
হাতৰে ফুলানি টেবুলত থোৱা মৰমৰ ভণ্টি ঐ কি লাগে কোৱা একোকে নালাগে চব বস্তু আছে জীয়ৰী জীৱনটো ঘূৰাই মোক লাগে হ'ব ন অঁ মজা ধুনীয়া আৰু কিবা গাব নি বিহু নাম পাহৰি গ'লো বাৰু পাই পাহৰি গ'লে ঢেৰ মনত পৰা পাওঁ আইতাই অকণমান পাহৰি গৈছে আইতা এতিয়া 85 বছৰ হৈছে আইতা সেইকাৰণে অকণমান পাহৰি গৈছে আইতাই আৰু কিবা ক'বনে মইনো কি ক'ম আৰু ৰাইজে কেনেকুৱা দেখিছে আৰু ৰাইজেহে জানিব ৰাইজে কেনেকুৱা দেখিছে মই একো ক'ব নোৱাৰোঁ ৰাইজক প্ৰমাণ কৰিছোঁ আৰু ৰাইজে জানা মই বহুত বয়স হ'ল পাহৰি গ'লোঁ চব কথা আগতে গোৱা এতিয়া বুঢ়ী হ'লোঁ আৰু ছোৱালী যেনে লাগি আছিলে খাটিয়ে শুনালোঁ আৰু নাতিকেইজনীকে হয় হয় আইতা আচলতে আমাক প্ৰায় শুনাই থাকে বিয়ানাম শুনায় তাৰপৰা বিহুনাম গাই শুনায় প্ৰাৰ্থনা শিকায় আমাক আইতাই সঁচাকৈ আজিকালি বিয়ানামবিলাক প্ৰায় লুপ্ত হ'বলৈ ধৰিছে আৰু নতুন প্ৰজন্মই এইখিনি শিকিব লাগে আমিও আইতাৰ পৰা শিকি আছোঁ আৰু চেষ্টা কৰিছোঁ শিকিবলৈ আকৌ যদি আপোনালোকে বিয়ানাম বিহুনাম শুনিব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব আকৌ মই নেক্সট ভিডিঅ'ত আইতাক দেখুৱাম গুড ইভিনিং বন্ধুসকল এতিয়া 6টা বাজিছে আৰু আইতাই আজি কলপিঠা বনাওঁ বুলি কৈছে গতিকে ব'লক চাওঁগৈ আইতাইনো কেনেকৈ কলপিঠা বনাইছে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব এয়া আইতাই কল চালি আছে নেজানো থাকে এইবিলাক কৰিছোঁ আকৌ দেখুৱাই দিছোঁ আগতে তহঁতি চব কৰিবি আকৌ আইতাই এয়া মোক শিকাই আছে এয়া আইতাই এতিয়া পিঠাগুড়ি কি লৈছে আইতা পিঠাগুড়ি কল পিঠাগুড়ি কল গুৰ ঘিউ অঁ পিঠাগুড়ি কল ঘিউ আপোনালোকে আশীৰ্বাদ কৰিব আইতা যাতে এনেকৈ সুস্থ থাকে আমি ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ আইতা যাতে আমাৰ মাজত সদায় এনেকৈ সুস্থ হৈ থাকে এয়া আমাৰ ইভিনিং চাহ ৰেডি হৈ গ'ল এফালে এয়া কলপিঠা ৰেডি হৈছে আপোনালোকক খাই জনাম কেনেকুৱা লাগিলে আপোনালোকেও ঘৰত বনাই চাব পাৰে মিঠাই এতিয়া আমি চাহ খাই লওঁ খাই আকৌ লগ পাই আছোঁ আমি এতিয়া চাহ খাই উঠিলোঁ এয়া আমাৰ মা এজনী বহি আছে এফালে এয়া আইতা চাই দিয়ক অকণমান এফালে এয়া আইতা বহি আছে আমি আড্ডা দি আছোঁ ইভিনিং আড্ডা এইফালে মোৰ জেঠাই ল'ৰা দাদা কিবা এটা কৈ দিয়ক মোৰ ফাৰ্ষ্ট ব্লগ আজি অচিদাহঁতৰ ঘৰত আহিলোঁ বহুত ভাল লাগিলে তাই দেখি আছোঁ ধুনীয়াকৈ একদম আৰম্ভ কৰি আছে ধুনীয়াকৈ সুন্দৰকৈ ব্লগ বনাই আছে আপোনালোকে দেখিলে চাগে আইতাই কলপিঠা বনালে ইমান ধুনীয়াকৈ আমি খালোঁ বহুত ভাল লাগিলে মাহীয়েও অলপ সহযোগ কৰিলে লগত তাইও লাগি আছিলে বহুত বহুত ধুনীয়া হৈছে কলপিঠাটো খাবলৈ সঁচাকৈ ধুনীয়া আপোনালোকে ঘৰতে বনাই চাব খাই চাব কেনেকুৱা হয় বনাই চাব আৰু অৰ্চিদাৰ নতুন ব্লগটো যাতে সকলোৰে আদৰি লয় তাই বহুত ধুনীয়া নাচেও কিন্তু আপোনালোকে দেখিছে চাগে গতিকে সকলোৱে ভালকৈ চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ আৰু আজি ব্লগটো ইমানতে শেষ কৰিছোঁ অলৰেডি বহুত দীঘল হৈ গৈ আছে আৰু আজি যদি ব্লগটো চাই মোৰ ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে অতি সহজতে পাই থাকে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ